সময়ক মই আটাইতকৈ ভাল কৰোঁ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। মীনাক্ষী বৰুৱা গাইড লুকিয়মান গাইড আজি আমাৰ ঘৰৰ আগত এইটো আমাৰ কাৰণে কম সময় তুমি এইখন ঘৰৰ বোৱাৰী হোৱা। মইনাই তোমাক যথেষ্ট সুখৰ ৰাখিব পাৰিব, তাৰ মাক হিচাপে এইখিনি গেৰাণ্টি মই তোমাক দিওঁ। আৰু তোমাৰ যদি কোনো আপত্তি নাই তেতিয়াহ'লে আমি কাম এটা আগবাঢ়িব পাৰোঁ। নহয় মানে মোৰ ল'ৰাক এনেই ৱেইট কৰাই ৰাখিবলৈ মোৰ অকণো ইচ্ছা নাই কি কোৱা তুমি? তোমাৰ যদি কিবা ক'বলগীয়া আছে কোৱা, আমি শুনিম। আমি বৰ দুখীয়া মানুহ। দেউতা ঢুকোৱাৰ পাছত মই গান চান গাই ঘৰখন চলাই আছোঁ। যেতিয়াকে মা আৰু ভণ্টি মোৰ লগত আছে, মই এই ঘৰ চলোৱা কামটো মই কৰি যাবই লাগিব। এইটো কিবা ক'বলগীয়া কথা নেকি? তোমাৰ ঘৰখনটো তুমি চলাবই লাগিব ন। আৰু মীনাক্ষীয়ে গান গাই বৰ ভাল পাচ্ছা। কেৱল ভাল পোৱাই নকৰিছোঁ, গান মোৰ কাৰণে উশাহ নিশাহ হাঁহি কান্দোন চব। কাৰোবাৰ জীৱন সংগী হ'বলৈ গৈ মই কিন্তু মোৰ জীৱনটো ত্যাগ কৰিব নোৱাৰিম। মই সংগীত এৰিব নোৱাৰিম। আমি তোমাক এৰিবলৈ নকওঁ, মাত্ৰ তোমাক এটা কথাই ক'ম, তুমি যাতে মোৰ ল'ৰাটোক সুখত ৰাখা। এই মোক তোমাৰ কথা বুলি হত্যা আলোচনা কৰি ঠিক কৰি ল'ব। তুমি মোৰ তোমাৰ কোনো দৰকাৰ নাই। তহঁতে মই ভালকৈ ঘৰখন দেখুৱাই দিয়া। নহ'লে এটা কাম কৰা, তুমি চাহ জলপানৰ ব্যৱস্থা কৰা আৰু এইখিনি সময়তে মই মোৰ ভাবিব লাগিব তোমাৰ ইম্পৰ্টেণ্ট কথা এই পাতিলা নেকি কোৱা? ব্যৱসায়ৰ কথা পাতিবলৈ নাযাব কিন্তু সকলোৱে এইবোৰ কথা শুনি ভাল নাপায়। হ'ব যাব জানো নহয় বৰ তুমি কৰিবাচোন। দেউতা তুমি মীনাক্ষী কি কথা ক'বানো? ইয়াকে যে মীনাক্ষী আমাক এটা সহায় কৰিব। কেনেকুৱা সহায়? কেইটামান বিজ্ঞাপন বনাব আছে, জীৱন সমৃদ্ধি ফাণ্ডৰ বিজ্ঞাপন। জীৱন সমৃদ্ধি ফাণ্ড এইটো কি? এটা ফাণ্ড য'ত আমি মানুহৰ পৰা লাখে লাখে টকা আনি জমা থওঁ আৰু সেই টকাৰে বহুত দুখীয়া মানুহক আমি সহায় কৰোঁ। বা তুমি এনেকৈও ক'ব পাৰা যে জনকল্যাণৰ লক্ষ্যৰে এই আঁচনিখন যুগুত কৰা হৈছে, য'ত আমি তোমাৰ পৰা অকণমান সহায় বিচাৰিছোঁ। তুমি একো কৰিব নালাগে, সকলোখিনি স্ক্ৰিপ্টত লিখাই থাকিব, তুমি কেৱল কেমেৰা সন্মুখত গাই দিলে বাছ। আৰু মইতো আছোৱেই, কিবা ভুল হ'লে শুধৰাই দিম। আৰু এইখিনি কৰাৰ মূল অৰ্থ হ'ল তুমি বহুত দুখীয়া মানুহৰ মুখলৈ আহিও সদায় আনিছা। এনেকুৱা কিছুমান কাম কৰিবলৈ সঁচাকৈ মোৰ বৰ ইচ্ছা যায় জানা। আৰে চান্স দিছো না, গতিকে তোমাৰ ইচ্ছাটো তুমি পূৰণ কৰি দিবা। তোমাৰ গাত সকলোৱে শুনে, গতিকে তুমি কিবা ক'লে সেয়াও শুনিব নহয় জানো? যাব ৰ'বা, বৰ হুলস্থুল কৰি থাকা। আজি চব বোৱাৰী ভাল ঘৰখন দেখুৱাই দিয়া। ঠিক আছে যা বোৱাৰী ভালকৈ ঘৰখন দেখুৱাই দিবি, ভালকৈ বুজাই দিবি যে এইটো ঘৰৰ প্ৰতিটো ইটাতে বেপাৰৰ নতুন নতুন অংগ আৰু সেই অংগ আজিলৈকে একদম উলট-পালট কৰি দিয়া নাই। আজিকা গুড নিউজ, ছোৱালী ৰেডি। গতিকে আপুনি বিজ্ঞাপনবোৰ বনাবলৈ আৰম্ভ কৰিলে মচাকে বনাব হে, সহজ সৰল মানুহক টুপি পিন্ধোৱাৰ বিজ্ঞাপন।